মই বেছিকলি অসমৰ হয়। অসম চান্দমাৰী নৱগিৰি পথত মোৰ ঘৰ। BSc নাৰ্ছিং কৰিছোঁ আপোনাৰ GNRC AIN ইনষ্টিটিউটৰ পৰা। ইয়াতে মই হিন্দুজা হস্পিটেল ICUত এজ এ ক্ৰিটিকেল কেয়াৰ ষ্টাফ নাৰ্ছ কাম কৰি আছিলোঁ। যোৱাকালি ক'ভিড পজিটিভ ওলাইছে। ক'ভিড পজিটিভ ওলোৱাৰ পিছত হস্পিটেলত ক'লে যে আমাৰ তাতে বেড নাই, তোমালোকক ৰাখিব কাৰণে। যিজনী ছোৱালী ইমান বেয়া জ্বৰ হৈ আছে, উঠিব পৰা নাই, খোজকাঢ়িব পৰা নাই, কমৰৰ বিষ, ভৰিৰ বিষ, তেনেকৈ সিহঁতে এক্সপেক্ট কৰে যে ডক্টৰৰ কাৰণে ৰখিব। প্লাছ ইনকণ্টিনেঞ্চ ষ্টাৰ্ট হৈছে। সেয়েহে বাধ্যতামূলক কৰি কিনে এই ভিডিঅ'টো বনাইছোঁ, যাতে এটলিষ্ট আমাক অসম চৰকাৰে অলপমানে সহায় কৰে। মুম্বাইত কৰোনাত আক্ৰান্ত অসমীয়া যুৱতীৰ অসহায় অৱস্থা। পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত ডেইজি শইকীয়া। প্ৰতিদিন টাইমক জনালে নিজৰ দুৰৱস্থা। অসম চৰকাৰৰ পৰা সহায় বিচাৰি ডেইজিৰ কাতৰ অনুৰোধ। আহিলে এম্বুলেঞ্চত, উঠিব পৰা অৱস্থাত নাছিলে, বহুত জ্বৰ হৈ আছে। DMC আনি কিনে ইয়াতে ৰাখিলে। তেতিয়া আহি দেখা পাইছোঁ ইয়াতে মেল ফিমেল চব একেলগে আছে। বেড দিলে, আহি পাইছোঁ বেডত দালি পৰি আছে। আগৰ পেচেণ্টজনে ইউজ কৰা বেড আছিলে। সেইখন বিচনাতে আকৌ ওপৰত এখন উৰা কাপোৰ আছিলে, সেইখনকে পাৰি কিনে গৈছোঁ। কালিৰ পৰা এতিয়ালৈকে, এতিয়া আপোনাৰ 2টা বাজি গ'ল। 2টা বজালৈকে ইয়াতে মাখি, 2টা বজালৈকে একো ট্ৰিটমেণ্ট পোৱা নাই। বহুত প্ৰব্লেম ফেচ কৰিছোঁ ইয়াতে। মানুহবিলাকক ইমান বেয়াকৈ থৈছে, ইমান লেতেৰা পৰিৱেশত। বাথৰুমত পটিবিলাক উপঙি আছে, তাতে টয়লেট কৰিছোঁ কালি। তাৰপিছত আজি ৰাতিপুৱা বা পেচাব কৰোঁতে বহুত জ্বলা পোৰা হৈছে। আল্টিমেটলি গৈ কিনে চাম কাইণ্ড অফ বাৰ্ণিং মিক্সচাৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। মুম্বাই PD হিন্দুজা হস্পিটেলৰ নাৰ্ছ হিচাপে কৰ্মৰত ডেইজি শইকীয়া। ঘৰ গুৱাহাটীৰ চান্দমাৰীৰ নৱগ্ৰহ পথত। মহাৰাষ্ট্ৰত শেহতীয়াকৈ দ্ৰুতগতিত COVID-19 সংক্ৰমণৰ বাবে হিন্দুজা হস্পিটেলৰ ICUত কৰোনা আক্ৰান্ত ৰোগীক পৰিচৰ্চা কৰি হয়তো মাৰাত্মক ভাইৰাছত আক্ৰান্ত হয় ডেইজি। প্ৰতিদিন টাইমক টেলিফোন যোগেদি ডেইজিয়ে জনালে সবিশেষ কথা। হিন্দুজা হস্পিটেল ICU ষ্টাফ নাৰ্ছ হয়। আৰু তেনেকুৱাত চাগে আপোনালোকৰ কোনোবা ক'ভিড পেচেণ্ট আহোঁতেই চাগে তেনেকুৱাকৈ আপোনাৰ সংস্পৰ্শলৈ আহি পেলাই এনেকুৱাতে হেৰি হোৱা? সংস্পৰ্শ মানে তাতে অলৰেডি ক'ভিড ICU আছে। হয়। ক'ভিড পেচেণ্টছো পজিটিভ ওলাইছে, কাৰণ মুম্বাইত যিহেতু আমি চব জানো যে বহুত ৰেপিড কেছেছ হৈছে। অ'কে। সেইটো আমি অলৰেডি প্ৰিপেয়াৰ হৈ আছিলোঁ যে ষ্টাফৰো হ'ব পাৰে, কাৰণ এতিয়ালৈকে হিন্দুজাত 50টাৰো ওপৰত ষ্টাফ পজিটিভ আহিছে। কিন্তু আমাৰ মেইন প্ৰশ্নটো হৈছে যে আমি যে হস্পিটেলখনে যদি আমাক নাচায়, তেতিয়াহ'লে আমাক কোনে চাব? শনিবাৰে টেষ্টত ডেইজিৰ দেহত COVID-19 উপস্থিতি ধৰা পৰাৰ পাছত ডেইজিক লৈ যোৱা হয় বৰলীৰ NSCI ষ্টেডিয়ামত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ অস্বাস্থ্যকৰ কদৰ্যময় পৰিৱেশ দেখি হতভম্ব ডেইজি। চাওক ডেইজিয়ে নিজৰ মোবাইলত বন্দী কৰা কোৱাৰেণ্টাইন চেণ্টাৰটোৰ পৰিৱেশ। লেট্ৰিন, বাথৰুম সকলোতে ঘৃণনীয় অৱস্থা। বিচনাৰ তলত পৰি ৰৈছে চিগাৰেটৰ টুকুৰা। ল'ৰা ছোৱালীৰ কোনো প্ৰভেদ নৰখাকৈ এইদৰেই একেলগে ৰখা হৈছে সকলোকে। কৰোনাত আক্ৰান্ত হোৱাৰ পাছত ডেইজিয়ে কাম কৰা হিন্দুজা হস্পিটেল কৰ্তৃপক্ষইও গা এৰা দিছে। এতিয়া হস্পিটেল অথৰিটিক বহুত কমপ্লেইন কৰিলোঁ। যোৱাকালি সন্ধিয়া 6টা বজাৰ পৰা হস্পিটেল অথৰিটিক বহুত কমপ্লেইন কৰিছোঁ যে এটলিষ্ট আমি 5-star ফেচিলিটি বিচৰা নাই, বাট এটলিষ্ট আমাক নিজে এটা হেল্থ কেয়াৰ ৱৰ্কাৰ হৈ কিনে এটলিষ্ট এটা ভাল ফেচিলিটি এটা দিয়া। সিহঁতে এতিয়ালৈকে এইটোৱে ষ্টেটমেণ্ট দি আছে যে ঠিক আছে, আমি চাম কি কৰিব পাৰোঁ, কিন্তু সিহঁতে একো কৰিব পৰা নাই। আমিতো হস্পিটেলখনৰ কাৰণে কাম কৰোঁ। আমাক এনেকৈ গাৰ্বেজত পেলাই দিছে মানে, তহঁতে যেনেকৈ মৰ আৰু সিহঁতৰ একো ৰেছপনচিবিলিটি নাই, একো চাউণ্ডা নাই, একো নাই। সঘনাই বমি আৰু জ্বৰ উঠাত সম্প্ৰতি অতি দুৰ্বল হৈ পৰিছে ডেইজি। অথচ চিকিৎসা বুলিবলৈ এতিয়ালৈকে ডেইজিয়ে খাইছে মাথো নিজৰ লগত নিয়া পেৰাচিটামল টেবলেট কেইটা। মোৰ মানে 7 তাৰিখৰ পৰা গাটো বেয়া, জ্বৰ, গা বিষ বহুত হৈছে। তাৰপিছত 8 তাৰিখে টেষ্ট কৰালোঁ, চব টেষ্ট কৰালোঁ ক'ভিডৰ কাৰণে। 9 তাৰিখে ৰিপৰ্ট পজিটিভ আহিছে। 3টামান বজাত হস্পিটেলৰ পৰা ফোন আহিছে, কৈছে যে আমি তোমালোকক তাতে হস্পিটেলত ৰাখিব নোৱাৰোঁ, চিফ্ট কৰা। তো মই ক'লোঁ ঠিক আছে, ক'ত চিফ্ট কৰা? কৈছে আমাৰ হস্পিটেলত বেড নাই। যোৱাকালিৰ পৰা আজি 2টা বজা হ'ল, একো ট্ৰিটমেণ্ট পোৱা নাই।
ট্ৰিটমেণ্ট একোৱেই পোৱা নাই আপোনালোকে এতিয়া? একো মেডিচিন পোৱা নাই। মোৰ জ্বৰ হৈ আছিলে, মোৰ তাতে পেৰাচিটামল আছিলে, তো মই তাকে লৈছোঁ। মোৰ বমি বহুত বেছি হৈ আছে, তো মোৰ তাতে অনলাইন টেবলেট আছিলে, মই সেইটোৱে খাই আছোঁ। সেয়েহে অসম চৰকাৰৰ প্ৰতি কাতৰ অনুৰোধ কৰোণাত আক্ৰান্ত যুৱতীগৰাকীৰ। প্লাছ যোৱাকালি ৰাতি শুই আছোঁ ইয়াতে, যিহেতু মেল ফিমেল কম্বাইন কৰি ৰাখিছে, তো ঘপককৈ সেনেকৈ ল'ৰাবিলাক অহা যোৱা কৰি আছে, মানে নিজৰ বহুত আনকমফৰ্ট হৈছে এজনী ছোৱালী হৈ কিনে এনেকৈ শুই থকাটো। মানে আপোনালোকৰ তাত কোনো ডিভাইডেশ্যন নাই মেল বা ফিমেল ৱাৰ্ড? নাই, একো ডিভাইডেশ্যন নাই। ল'ৰাবিলাকে হাফ পেণ্ট পিন্ধি শ্বৰ্ট পিন্ধি ঘূৰি আছে। আল্টিমেটলি সিহঁতে মানে বিচনাত শুই কিনে ভৰিছে উঠাই বহি থাকিলে আমি নিজে বহুত লাজ পাই আছোঁ তাৰমানে এনেকৈ পৰিস্থিতিত থাকিব। এনেকুৱা এৰিয়াত হয়তো আমি থাকিব নোৱাৰোঁ তাৰমানে। মানে ষ্টেট গভৰ্ণমেণ্টেই হওক বা আমাৰ ইয়াৰ অসম গভৰ্ণমেণ্টলৈ হওক আপুনি কিবা ৰিকুৱেষ্ট কৰিব মই বিচাৰে? জাষ্ট এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যাতে এটলিষ্ট হয়তো আছাম গভৰ্ণমেণ্টে যিহেতু অসমখনত ইমানখিনি ফেচিলিটি দিছে, হয়তো ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰক, যাতে তাতে এটলিষ্ট ভালকৈ থাকোঁ বা এটলিষ্ট ছেফ প্লেচত থাকোঁ, বা ইয়াতে আমাক যদি ক'ৰবাত ছেফ প্লেচত সিহঁতে ৰাখিব পাৰে, বাছ সেইখিনিয়ে ৰিকুৱেষ্ট। কৰোণাত আক্ৰান্তৰ চিকিৎসা কাৰ্যত ব্ৰতী থাকি এতিয়া নিজেই মাৰাত্মক ভাইৰাছবিধৰ চিকাৰ হৈছে ডেইজি। ডেইজিৰ কৰ্তব্য নিষ্ঠা আৰু সাহস নিশ্চয় প্ৰশংসনীয়। আমাৰ অনুৰোধ, ডেইজিক পৰ্যাপ্ত চিকিৎসা আৰু সুবিধা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে পালন কৰক নিজৰ দায়িত্ব। পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।